Hello guys, welcome back to my YouTube channel. আজি এটা স্পেশাল ব্লগ আৰু আজি প্ৰথম ভিডিঅ'টো দেখিছিলে আমি গৈছিলোঁ পথাৰলৈ আৰু সাঁতুৰিছিলোঁ তাৰপিছত তাততো কঠীয়া আছিলে এতিয়া ধান আছে ধানবোৰ পকি গ'ল তাৰপিছত এতিয়া ধান হৈ গ'ল কঠীয়াবোৰ ধান হৈ গ'ল তাৰপিছত সেইকাৰণে পথাৰলৈ যাম কাটিমগৈ আৰু ঢালাও গ'ল লুহিদা আৰু বাপ গ'ল তাৰপিছত দাদাই মোৰ শ্বুটিংটো কৰি দিব তুমি ভিডিঅ'টো বনাই দিবা তাৰপিছত তুমি তলৰ কি আছিলে হেৰিতেন কঠীয়াত পৰিলা পৰিবা দেই আমি খাই লওঁগৈ বলক খাওঁ আহা তুমি এয়া দাদাৰ চাইকেলখন চানক্ৰছ নাম মুখখন হয় ভয়ে নাই এয়া আমাৰ গৰুকেইটা গৈছে আমি আহি পথাৰ পালোহি এয়া চাহ খাওঁতে হৈ পেলাই ভাত খাই এয়া খাই খাই আছিলোঁ তাৰপিছত এয়া ক'ব পাৰ আৰু এইফালে হাৱা আহি আছে দেখিলে এয়া পথাৰত ধান আৰু এটা কথা এইফালে মানে খেতি হোৱা আছে দেখুৱাই দিছোঁ ভালকে দেখুৱাই দিছোঁ এয়া বগা বগা ৰ'দে বগা বগা হৈ দিছে আলু খেতি এয়া লুহিদাই খান্দিলে এইবোৰ এনেকৈ হা ওচৰলৈ আহিছোঁ এয়া দেখিলে ট্ৰেক্টৰৰ ইনফিনাই আছে এয়া লুহিদা লুহিদা এয়া দাদাও আহিলে মাস্ক পিন্ধি আহিছে মস্ত গৰমত মাস্ক ঠাণ্ডা কৰিলোঁ কৰিছিলোঁ লুহিদা কৰ্মী আছে আৰু তাৰ আগতে মানে হাল বালে আৰু সাৰ দিলে ইয়াত এতিয়া খান্দি মানে কৰ্মী আছে তাৰপিছত এতিয়া হ'ব যেন তেতিয়া দেখুৱাম আকৌ ভিডিঅ' এটা বনাই আৰু এফালে দি চক এফালে বহুত মজা হয় এফালে দি দেখিলে গোটেই ধান হয় বাপ এইফালে গ'ল খানালৈ গ'ল এইফালে পোহৰো ভালকৈ আহি আছে দাদাই শ্ল' মোশ্যন ভিডিঅ' এটা কৰি দিব কেনেকৈ কৰে গৰুকেইটা মানে তোমাৰ ভয় খাই মই কল খোৱালোঁ মানে কলৰ বাকলি খোৱালোঁ মই এবাৰ খোৱালোঁ মই আকৌ দিম এটা তেনেকৈ আকৌ দিম তাৰপিছত খোৱালোঁ এতিয়া গোটেই খাই গ'ল এতিয়া এফালে যাম বেক কেমেৰা দিয়ে কৰোঁ নি বেক কেমেৰা দিয়ে কৰোঁ এয়া চব গৰু এয়া দেখিলে চাৰিওফালে গৰু এয়া মই আগবাঢ়ি দিছোঁ এয়া দেখিলে গৰু আগতে এইফালে মানে অসমীয়া ল'ৰা ছোৱালী বহি পেলাই গাড়ী খেলে এইখনত বহে ল'ৰা ছোৱালীবোৰ তাৰপিছত কোনোবাতে এনেকৈ ফোন হয় সেইকাৰণে এনেকৈ টানি সেয়াকৈ গাড়ী নিচিনাকৈ খেলে একদম সোণালী গম পাইছে গ'ল্ডেন মানে আমি ইয়াতে পিকনিক খাওঁ আৰু এইফালে ক্ৰিকেট খেলিবলৈ দিব
এইটো মোৰ ফ্ৰেণ্ড হয় হাই ক হাই তই নাজানো ক'বতো হ'ব আহিছে এনেকৈ শুই আছোঁ আৰু গেঞ্জিটো খুলি আলু দি গৈছে কুটি দিব নেকি এই কোন কুটি দিবা হয় নাই আলুবোৰ দিয়ে এনেকৈ অলপ অলপ মাটি দি দিব লাগে কেনে গছ গিছে আলুটো ক'ত গছ কিটো এইটো আৰু ইয়াত গোবৰ দিব লাগিব বম হয় বম যাই দিব লাগে অৰ্গেনিক সাৰ দিব লাগিব বালিবোৰ মানে গোবৰ পচন সাৰ দি আমি পুতি দিম পিছত এনেকৈ ফুটিব লাগিব মেচিন দিম আৰু ইয়াতে ভিডিঅ'টো এণ্ড কৰি দিছোঁ আৰু আলুটো সাৰ দিলোঁ তাৰপিছত মাটি দিলোঁ তেনেকৈ বনাব লাগে ইয়াতে ভিডিঅ'টো এণ্ড কৰি দিছোঁ আৰু এটা ভিডিঅ' লৈ আহি আছোঁ আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু তাত থকা বেল আইকনটো টিপি দিব বাই বাই